কাহি ভাতৰ পৰাই মই আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, কচু আলু, এইফালে ভেন্দি আলু গুটি, এইফালে এয়া পানী। এয়া ভাত খাই উঠি চফ গুটি অলপ সৰহকৈ খাইছোঁ। এয়া আৰু এয়া দেখিছেনে, মই লগাব লৈছোঁ এতিয়া এল'ভেৰা। এয়া স্কিনটো মানে অলপ প্ৰব্লেম পাইছোঁ, সেইটো কাৰণে মই লগাইছোঁ। মই প্ৰায়ে লগাই থাকোঁ। এয়া কাটি লৈছোঁ ধুনীয়াকৈ, কেঁচিয়ে কাটি মেলি মই দুফাল কৰি ল'ম। দুফাল কৰি ধুনীয়াকৈ লগাম আৰু এতিয়া চাই থাকিব। এয়া মই কিনাৰটো কাটি লৈছিলোঁ, মানে কিনাৰটো কাটি ল'লে মানে এৰুৱাবলৈ সহজ। মই এল'ভেৰা ঘৰৰে লগাইছোঁ, যিহেতু মোৰ ঘৰতে আছে। মই দেখাম বাৰু পিছতকৈ। এয়া জেল ওলাইছে চব, কি ধুনীয়াকৈ। মই লগোৱা ষ্টাইল অলপ বেলেগ। মই মানে এক্সট্ৰাকৈ এৰুৱাই নলওঁ, মই তেনেকৈ দুফাল কৰি মেলি ধুনীয়াকৈ এনেকৈ লগাওঁ মানে। দেখিছেনে, ধুনীয়াকৈ মই লগাইছোঁ। মোৰ মানে পিম্পলছৰ সমস্যা আছে, লগতে মোক পিম্পলছ উঠি মেলি যে এই কিছুমান দাগ বহে ন, সেই দাগবিলাক মানে মোৰ যায়, মানে প্ৰায়ে যায়। মই এনেকৈ স্কিনটোত ব্যৱহাৰ কৰোঁ, মানে স্কিনটো চফ্ট হৈ থাকে, কোমল হৈ থাকে। আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাবচোন। এয়া চব মই কি ধুনীয়াকৈ লগাইছোঁ। এনেকৈ কৰি লগাই মই 15 মিনিটমান থৈ দিওঁ। ৰ'দত নহয়, মই ঘৰৰ ভিতৰতে লগাওঁ, ৰ'দৰ ছাঁ পৰিবলৈ নিদিওঁ। এয়া লগাইছোঁ চব। জেল আৰু ওলাইছে, অলপ মাৰি কৰি লৈছোঁ আঙুলিয়ে। এতিয়া ধুনীয়াকৈ সেনাই মেলি 15 মিনিটৰ পিছত মই মুখখন ধুনীয়াকৈ ধুই দিওঁ মানে। এয়া দেখিছে কিমান ধুনীয়াকৈ মই লগাই আছোঁ। আৰু এয়া মই যে কৈছিলোঁ ঘৰৰে এল'ভেৰা বুলি, এয়া 2টা পুলি আনি ৰুইছিলোঁ। এয়া লগতে এতিয়া পুলি ওলাইছে। এতিয়া এইফালেও আছে। পুলিবিলাকত মানে ৰ'দ পৰিছে। এই ৰ'দটো পোনপটীয়াভাৱে পৰাৰ কাৰণে কিবা ৰঙা ৰঙা নিচিনা হৈ আছে। এই কি কৰিলে এনেকুৱা মানে এইবিলাকৰ পৰা হাত সাৰিব পাৰি, এবাৰ প্লিজ কমেণ্টত জনাবচোন। এয়া চাওকচোন, ৰঙা পৰি গৈছেগৈ এল'ভেৰাজোপা। ইয়াতে এজোপা আছিলে, এইটো বেয়া হৈ গৈছে, মৰি গৈছে। আৰু এয়া দেখিছেনে, মায়ে ৰ'দতে শুকুৱাই থোৱা ইয়াত জলকীয়া, পকা জলকীয়া। আৰু এয়া চাওক, মই 15 মিনিটৰ পিছত মুখখন ধুই দিলোঁ, কিমান চফ্ট লাগিছে। ভিডিঅ'ত কেনেকুৱা লাগিছে গম নাপাওঁ, কিন্তু বহুত চফ্ট লাগিছে। মোৰ নিজে চুইয়ে ভাল লাগিছে। মই একো ষ্টাইল নকৰোঁ, ফুট আৰু সেন্দুৰ লওঁ, মুখত ক্ৰীম অকণমান ঘঁহোঁ, বাকী একো ষ্টাইল নাই, চিম্পুল। আজিলৈ ইমানতে মোৰ ব্লগটো সামৰণি কৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।